জীৱনত যিমানেই সমস্যা নাথাকক কিয় চিন্তা কৰিলে বাঢ়ি যাব, নীৰৱে থাকিলে কমি যাব, ধৈৰ্য ধৰিলে শেষ হৈ যাব আৰু নেদেখাজনৰ ওপৰত বিশ্বাস ৰাখিলে সেয়া সুখলৈ পৰিণত হ'ব। কোনো নথকা বাবেই যে অকলশৰীয়া অনুভৱ হ'ব সেইটো নহয়। অকলশৰীয়া অনুভৱ তেতিয়াও হয় যেতিয়া সকলো থাকিও মনে বিচৰাজন কাষত নাথাকিব। যাৰ খং বেছি তাৰ মৰমো বেছি। খঙাল মানুহবোৰে নীৰৱে ভাল পাবলৈ জানে। যাৰ জীৱনত তোমাৰ কোনো গুৰুত্ব নাই সেই মানুহৰ জীৱনত নিজৰ গুৰুত্ব কোনো দিনেই নিবিচাৰিবা, কাৰণ তুমি তেওঁৰ অকণমান সঁহাৰিৰ আশাতেই আজীৱন অপেক্ষা কৰি যাবা আৰু তেওঁ প্ৰতিদিনে তোমাক অৱজ্ঞা কৰিয়েই আগুৱাই যাব। গতিকে কাৰোবাৰ জীৱনত নিজৰ গুৰুত্ব বিচৰাতকৈ নিজৰ সামৰ্থ্য অনুযায়ী লাহে লাহে নিজৰ জীৱনতহে আগুৱাই যোৱা, যিহেতু সময় কাৰোৰে বাবেই থমকি নৰয়। জ্ঞানী মানুহে ধোকা খায়, সৎ মানুহে কষ্ট পায়, সৰল মানুহে আঘাত পায় আৰু স্বাৰ্থপৰ মানুহে আনন্দেৰে দিন কটায়। এয়াই বাস্তৱ। জীৱনলৈ অহা কিছুমান মানুহ ৰামধেনুৰ দৰে, খুব ভাল লাগে কিন্তু দ্ৰুতভাৱেই হেৰাই যায়। দেউতা নামৰ বটগছডালৰ ছাঁ যিজনৰ মূৰৰ ওপৰত নাই তেওঁহে বুজে ৰ'দৰ উত্তাপ কিমান প্ৰখৰ। এই পৃথিৱীখনত ক্ষমতাশালী মানুহবোৰৰ মৰণ নহয়, মৰণ মাথো জীৱনৰ সৈতে সংগ্ৰাম কৰি জীয়াই থকাবোৰৰহে। এদিন ভাবিছিলোঁ এই গধুৰ বোজাবোৰৰ পৰা কেতিয়া পৰিত্ৰাণ পাম। আজি বুজি পাইছোঁ গধুৰ বুলি ভবা সেই বোজাবোৰ আছিল আজিৰবোৰতকৈ বহুত পাতল। প্ৰথম উশাহটো দেউতাকৰ ঘৰত আৰু শেষৰটো নিশ্বাস স্বামীৰ ঘৰত ল'বলগীয়া হয়। ছোৱালীৰ জীৱনটো যে কি অদ্ভুত নহয়নে? ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনাৰ আহিবলগীয়া দিনটো শুভ হওক। ধন্যবাদ। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।